ভাগ্য আৰু দশা, লাক বা ফৰচুন কাক বোলা হয়? ভাগ্য অদৃশ্য শক্তিৰ দ্বাৰা পৰিচালিত সুযোগ বা সুবিধা, চান্স, যাৰ দ্বাৰা সংঘটিত ফলাফলক আমি বুজোঁ। আকৌ দশা বা ফৰচুন বুলি কওঁতে বাহ্যিক শক্তিয়ে ক্ৰিয়া কৰি আমাৰ কৰ্মত বাধা আৰোপ কৰা বা সুফলাফল নোপোৱাৰ বা পোৱাৰ কথাকে বুজোঁ। কেনেধৰণৰ বাস্তৱ ভিত্তিৰে আমি ভাগ্য দোহাই দিওঁ? ভাগ্য এটা বিমূৰ্ত বা ভাৱধৰ্মী কথাহে মাত্ৰ। ভাগ্য আৰু দশা, লাক আৰু ফৰচুন কেতিয়াবা প্ৰায় একেটা সুৰতে অৰ্থ প্ৰকাশ কৰে। যিহেতু দুয়োটাই ভাৱধৰ্মী শব্দ বা ইয়াৰ প্ৰকাশ একে, তথাপি দুয়োটা কথা একেই বোধগম্য পাৰ্থক্য আছে। ভাগ্যই সুযোগ বা সুবিধাৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে আৰু দশা বা ফৰচুনে বাহ্যিক শক্তিৰ ক্ৰিয়াৰ দ্বাৰা সংঘটিত হয়। ভাগ্যক দুটা ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি: ভাল ভাগ্য, বেয়া ভাগ্য, গুড লাক বা বেড লাক। যদি অপ্ৰসাৰিতভাৱে যেনে কোনো আশা নকৰা বস্তু বা টকা পইচা হঠাতে যেনলৈ আহে, তাক আমি গুড লাক বুলি কওঁ, যেনে লটাৰী। আকৌ কোনো কাৰণত চেষ্টাত ত্ৰুটি হোৱাৰ বাবে বা চেষ্টা ঠিক থাকিলেও ব্যক্তিয়ে আশা কৰা ফল নোপোৱাৰ বাবে আমি বেয়া দশা বা মিছফৰচুন বুলি কওঁ। চাকৰিৰ বাবে সকলো যেনে নথি পত্ৰ আৰু পৰীক্ষা সকলো ঠিকেই আছিল, কিন্তু কাৰোবাৰ হেঁচাত ব্যক্তিয়ে চাকৰিটো নাপালে, তাক কওঁ দশা বেয়া বুলি। অৰ্থাৎ বাহিৰা শক্তিয়ে ক্ৰিয়া কৰিলে। কোনো এজন ব্যক্তিয়ে যদি কোনেও নজনাকৈ এজন বিত্তৱন্ত বিখ্যাত ব্যক্তিক কিবা প্ৰকাৰে সৰু হ'লেও সহায় কৰি থৈছে, তেনে ক্ষেত্ৰত অপ্ৰসাৰিতভাৱে বহুত দিনৰ পাছত বিত্তৱন্ত ব্যক্তিজনে আশাতীতভাৱে সহায় কৰোঁতাজনক ধনে ধানে হঠাতে উপচাই পেলাই যদিও আমি প্ৰকৃতাৰ্থত দশা বুলি কওঁ। কিন্তু আন লোকে কয়, চোৱাচোন ল'ৰা বা ব্যক্তিজনৰ ভাগ্যখন, আচলতে বাপেক অতি ধাৰ্মিক লোক আছিল বাবে ভগৱানে সহায় কৰিলে। ধাৰ্মিক কাক বোলা হয় সেইটো এটা বেলেগ বিষয়। বিয়া দিব লগা ছোৱালীৰ দৰা ঠিক হৈ বিয়াৰ দিন নিৰ্ধাৰণ কৰি আগবাঢ়ি যোৱাৰ পাছতো বিয়া হঠাতে ভাঙি যায়, সেয়া দশা। কিন্তু নভবা নিচিন্তাকৈ অতি উন্নত ধৰণৰ ল'ৰাই সেই ছোৱালীক নিৰ্বাচন কৰি বিয়া কৰাটো ছোৱালী বা পৰিয়ালৰ বাবে ভাগ্য। ভাগ্য আৰু দশাৰ বিষয়ে থুলমূলকৈ ক'লোঁ, পাৰ্থক্য দেখুৱালোঁ। এইখিনিতে প্ৰাসংগিক বুলি ক'ব বিচাৰোঁ, ভাগ্য বা দশাৰ আলম লৈ কিছু চতুৰ লোকে জ্যোতিষ নামৰ নিজৰ গাত চাব এটা মাৰি ভোজন সংখ্যক লোকক ঠগি আছে। অন্ধবিশ্বাসে আমাক গ্ৰাস কৰিছে। জ্যোতিৰ্বিদ্যাক মই অস্বীকাৰ নকৰোঁ, ই এটা বিজ্ঞান। কিন্তু আমাৰ চুকে কোণে ইমান বিজ্ঞানী ওলালনে যে হাত চাই সোঁৱৰণি চাই ভাগ্য দশাৰ বিধান দিব পাৰে? গেলিলিও নিউটনৰ দৰে তেওঁলোক জ্যোতিৰ্বিজ্ঞানী নেকি? এই কথাখিনি নুবুজাৰ বাবেই আমি বিভিন্ন সময়ত একো উপায় নেদেখি জ্যোতিষীৰ ওচৰলৈ যাওঁ। তেওঁ প্ৰকৃততে জ্যোতিষী নহয়, কিন্তু জ্যোতিষীৰ চাপ মাৰি জ্যোতিষী নামৰ কাৰণেৰে মানুহক বিভ্ৰান্ত কৰি আহিছে। গতিকে সকলো সাৱধান হওক। তেনে জ্যোতিষী গেলিলিও নিউটনৰ দৰে বা ডাঙৰ বিজ্ঞানী তেওঁলোক নহয়, সি এটা প্ৰহসনহে মাত্ৰ। ধন্যবাদ।